ৱেলকাম টু ব্ৰেকফাষ্টটো চাই আছে প্ৰণৱ শৰ্মা আছামিজ ব্লগ চেনেলটো। তো মই জামুগুৰি সিদিনাখন আহিছিলোঁ, আপোনালোকক দেখাইছিলোঁ, আৰু কিহৰ কাৰণে আহিছিলোঁ আজি সকলোবিলাক মই আপোনালোকক দেখাম। আৰু তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্ৰণৱ শৰ্মা আছামিজ চেনেলটো। তো ব'লক ভিডিঅ'বিলাক আৰম্ভ কৰোঁ। তো গ' কিছুদিন আগত মোৰ ককা ঢুকাইছিলে আৰু ককা ঢুকোৱাৰ কাৰণে মই জামুগুৰিয়ালৈ আহিছিলোঁ। আৰু ব'লক মই দেখাই আছোঁ আপোনালোকক কিয় আহিছিলোঁ আৰু কোন ককা মোৰ, আৰু ব'লক আপোনালোকক মই দেখাই আছোঁ। চাওক ককা কিছুদিন আগত ঢুকাইছিলে। তো এয়া মোৰ আইতা, এয়া মামী বহি আছে। ব'লক মই সকলোকে দেখাই আছোঁ। এয়া ভণ্টি, এয়া ভাইটি আৰু এজনী ভণ্টি। তো ব'লক দেখাই আছোঁ। আৰু সেইটো কাৰণে মই এই জামুগুৰিলৈ আহিছিলোঁ, মামাৰ ঘৰলৈ। আৰু তো আজি যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ প্ৰণৱ শৰ্মা আছামিজ চেনেলটো। তো আজিলৈ মই সামৰিছোঁ, আৰু লগতে মোৰ ককাৰ আত্মাই যে চিৰশান্তি লাভ কৰে, আৰু সেই আশাৰে মোৰ ভিডিঅ'টো যদি আজি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্ৰণৱ শৰ্মা আছামিজ চেনেলটো। ধন্যবাদ।